হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভাল আৰু মোৰো ভাল। আজি এটা বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি যাব ওলাইছোঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ তিনিওটাই, আৰু ইয়াত তীৰ্থ ভ্ৰমণ কৰিবলৈ আমি তিনিওটা গৈ আছোঁ। বাইকত উঠিবলৈ বা ভিডিঅ' বনাব পাহৰিলোঁ, আৰু সিহঁতি মনত পেলাইছিলে তই এজন ব্লগাৰ নহয় জানো, সেইবাবে তই ভিডিঅ' বনাই আকৌ, আৰু মই সেইবাবে ভিডিঅ' বনাই দিলোঁ। আহিছিলোঁ তিনিটাই তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিছিলোঁ, কিন্তু ভূপেনে ক'লে বোলে সি নাযায়, সি হেনো বোলে ঘৰ যাব। সেইবাবে তাক ঘৰৰ ওচৰত নমাই আমি ওলালোঁ দুইটা ৰাওনা হৈ আমাৰ তীৰ্থমান স্থানলৈ, মানে শিমলুগুৰিলৈ। এয়া আমি শিমলুগুৰিলৈ গমন কৰি আছোঁ, আৰু এয়া আহি অৱশেষত মই ঘৰত পাই গ'লোহি। আৰু যদি কোনোবাই আমাৰ ঘৰলৈ আহিব বিচাৰে, এইফালে এইটো ৰাস্তা দেখাই দিলোঁ, পথাৰখন আছে, আৰু অপজিট ছাইডত আছে এইফালে পুখুৰীত আছে ডাঙৰ, আৰু এইফালে নামঘৰ এটা আছে, আৰু এয়া দিছে নহয় আমাৰ ফালে ফাগুন মাহ চলিলে। সেইবাবে মই চিধাই আহিলোঁ বৰ্তাহঁতৰ ঘৰৰ পৰা ঘৰলৈ বুলি বিশেষ কাম এটা আছিলে। বিশেষ কামটো হৈছে পাপাৰ লগত অলপমান কথা আছিলে, আৰু এইটো হৈছে মোৰ ঘৰটো, যিটো মই জন্ম হৈছিলোঁ ইয়াতে জন্ম। এনেতে বৰ্তাহঁতৰ পৰা ফোন কৰি কয় যে তই বহুত দিন অহা নাই, আৰু সেইবাবে তই গাখীৰ অলপ খাই যাবি আহ বুলি ক'লে, আৰু সেইবাবে মই দৌৰি গ'লোঁ গাখীৰ খাবলৈ। ভাবিছে নেকি ৰাইজ? ৰ'ব, এইবিধে হৈছে আমাৰ পৰম্পৰা বস্তুবিধ ৰহি, আৰু আমাৰ গৰম দিনত প্ৰায়ভাগ এইটো চলিয়ে থাকে, আৰু নাখায়নো থাকিব পাৰি নে, সেইবাবে ময়ো খাই দিলোঁ। কোনে ৰহিটো গৰম দিনত খাই পাইছা কমেণ্ট কৰি জনাবা। এই ঘৰৰ পৰা অহা ভিডিঅ' কৰাই নহয়, সন্ধিয়া হ'ল যে সেইবাবে আহিলোঁ আমি বাইকখন দিবলৈ মানে মনোজৰ বাইক, সেইবাবে মনোজক বাইকখন চমজাবলৈ আহিলোঁ। ইয়াত আকৌ আমাৰ মেল পাতি আছে, মেল মানে বিশেষ মেল নহয় আকৌ, আড্ডাত। এইটো হৈছে আমাৰ ফেষ্টিভেল ছেক্ৰেটৰী কলেজৰ, আৰু এয়া হৈছে মেইন কথকি, আৰু এখেত হৈছে আমাৰ কলেজৰ GS মনজ্যোতি দাস, আৰু এখেতকতো চিনি পায়ে। আৰু ভাল লাগিলে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো সিমানে, ধন্যবাদ।